নমস্কাৰ। ইংৰাজী 8-9-2021 তাৰিখে ব্ৰহ্মপুত্ৰত সংঘটিত হোৱা ফেৰী দুৰ্ঘটনাৰ বলি হোৱা প্ৰতিজন দুৰ্ভগীয়া লোকৰ দুখত সমবেদনা জ্ঞাপন কৰি লগতে আহতজনৰ আশু আৰোগ্য কামনা কৰি শ্ৰদ্ধাৰ ৰূপক মজুমদাৰদেৱে লিখা এটি কবিতা আবৃত্তি কৰিবলৈ লৈছো। কবিতাৰ শিৰোনাম নিমাতীঘাট এক অভিশপ্ত আবেলি। উন্নয়নৰ ঢাক ঢোলেৰে স্বাধীনতাৰ ৭৫ বছৰীয়া বৰ্ষতো অনাদৃত অৱহেলিত বৃহত্তৰ নদীদ্বীপলৈ পয়া লগা যাতায়াত ব্যৱস্থা। বিশ্ব পৰ্যটকৰ এক আকৰ্ষণস্থলী, অপৰূপ সংস্কৃতিৰ সত্ৰ নগৰী। বন্যাত্মৰ আৰ্ত চিৎকাৰ আৰু যাতায়াত পথ পৰিবহণৰ অতিকে দুৰৱস্থা, য'ত মৃত্যুৱে সহজে হাত বাউলি মাতে। সোঁৱৰণিত আজীৱন থাকিব একবিংশ শতিকাৰ একবিংশ বৰ্ষত এক পবিত্ৰ দিন, গুৰুজনাৰ তিৰোভাৱ তিথি আৰু সুধাকণ্ঠৰ জন্মদিন। মৃত্যু আহিল অজানিতে কাল ধুমুহা হৈ নিমাতীঘাটলৈ। মাতৃৰ সন্মুখতে হেৰাই গ'ল উজ্জ্বল প্ৰতিভাৰ কন্যা চিৰদিনলৈ। অপৰ্যাপ্ত যাত্ৰী, অপৰিপক্ক নাৱৰীয়া বহন ক্ষমতাৰ অজ্ঞতা, জল পৰিবহণ বিভাগৰ অদূৰদৰ্শিতা আৰু চৰকাৰৰ উদাসীনতা। প্ৰকৃততে কিহৰ বাবে মৃত্যু আহিল অজানিতে চকুৰ পচাৰতে সহস্ৰজনৰ কাষলৈ? সত্ৰ নগৰীলৈ সুচল ব্যৱস্থাৰে সংযোগী দলং হওক, জীৱনৰ নিৰাপত্তাৰে মানুহ হৈ সত্ৰ নগৰী নদীদ্বীপ বিশ্বত জীয়াই থাকক। নিমাতীঘাটৰ কাল সন্ধ্যাৰ পুনৰাবৃত্তি নহওক। ধন্যবাদ।